নমস্কাৰ আপোনালোক সকলোকে আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু এইটো হৈছে মোৰ প্ৰথমটো লং ব্লগ, যিহেতু মই আগতে শ্বৰ্টছ ভিডিঅ'বিলাকহে দিছিলোঁ আৰু এইটো হৈছে প্ৰথমটো লং ব্লগ। আজিৰ দিনটো মই কি কৰোঁ, মানে আজি গৰখীয়া মন্দিৰত যাম, বিহু প্ৰথম মাঘৰ 1 তাৰিখ বুলি, তো সেইকাৰণে চাওক ভিডিঅ'টো কি কৰোঁ দিনটো। আৰু এতিয়া তো গাইছ, এতিয়া মই এইটো নাৰিকল তেলটো গলবা দিম। মানে কি হয়, মোক ঠাণ্ডাৰ দিন হওক বা গৰম দিন হওক, গা ধুই অহাৰ পিছত মানে মোক নাৰিকল তেলে লাগে, সেইকাৰণে মই এইটো গলবা দিম। এতিয়া গলিব ইয়াতে দিলোঁ, জুইয়ে নাই, যেথেন গ'লে গলি থাকিব। আৰু ইয়াতে থৈ দিলোঁ। এতিয়া মই কাপোৰ ওলাই কিনে ৰেডি হ'ব যাম, লগ পাই আছোঁ। তো আমি ৰেডি হৈ ল'লোঁ আৰু এতিয়া মানে যাম, আমি গোটেইবিলাকে ওলালোঁ। তো চাই থাকক ভিডিঅ'টো, তাত যাই কি কৰোঁ গোটেইবিলাক আপোনালোক দিব। লং ভিডিঅ' বনাই আছোঁ। সেইটো চা দেখিবা ক চব যাব চাই। আৰু তাত গৈ পাই কিনে ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। আৰু যিহেতু বহুত মানুহৰ ভিৰ আছিল, কাৰণ মাঘৰ 1 তাৰিখ আছিল, তো সেইকাৰণে গোটেই মানুহবিলাকে সেৱা কৰিব আহিছে মন্দিৰত। আৰু সৰুবোৰৰ পৰা কোনে মোৰ ভিডিঅ'বোৰ চাই আছে কমেণ্ট এটা কৰি জনাব দেই। আৰু লগতে গৰখীয়া উখাই থানলৈ কোনে ক'ৰ পৰা আহিছে সেইটোও কমেণ্ট কৰি জনাব। তাত ইমান মানুহৰ বেছি ভিৰ আছিল, মোৰ বহুত মানে লাজটো আছিল, কাৰণ যিহেতু মই এনেকৈ লং ভিডিঅ' মই বনোৱা নাছিলোঁ, প্ৰথম বনাইছিলোঁ। আৰু মানুহৰ আগত মোৰ একেবাৰে মানে হাতত কেমেৰাটো লৈ কথা ক'বই নোৱাৰোঁ, কাৰণ বহুত বেছি লাজ লাগে। তাতে বহুত মানুহ আছিল, সেইকাৰণে ভাবিলোঁ যে ভাইটিক কেমেৰাটো কৰিব দি কিনে মই ভইচ অভাৰ কৰি দিম, কাৰণ এনেকৈ মানুহৰ লগত কিবা অভ্যাসৰ কামত কোনো নাহে, কিন্তু সেইটো অভ্যাস কৰিব লাগিব মই জানো, কাৰণ এনেকৈ ভিডিঅ' বনালেতো অভ্যাস কৰিব লাগিব মই। তো আজি ভিডিঅ'টো মানে ভাবিলোঁ যে এনেকৈ দি দিওঁ, যিহেতু এইটো প্ৰথমটো লং ব্লগ হয়, আৰু আপোনালোকে আশীৰ্বাদ দিব যাতে মই আগলৈ আৰু ভাল ভিডিঅ' দিব পাৰোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো তাৰপিছত আমি মন্দিৰত সেৱা কৰি কিনে অকণমান ঘূৰি পাকি কিবা খাবলৈ আহিলোঁ, যিহেতু ৰাতিপুৱা একো খাই যোৱা হোৱা নাছিল, আৰু তাতে বহুত বেছি দেৰি হৈছিল আমাৰ যাওঁতে। 12টা বাজিছিলে প্ৰায়, তো সেইকাৰণে বহুত দেৰি হোৱাৰ কাৰণে ভাবিলোঁ যে কিবা এটা খাই লওঁ, আৰু বহুত বেছি ভোক লাগিছিল, সেইকাৰণে কিবা এটা খাই ল'লোঁ তাতে। ভিডিঅ'টো চাই থাকক শেষলৈকে। আহিলোঁ দিয়ক আমি না মন্দিৰৰ পৰা, নলোৱাত থাকবা ইমান গৰম, তাৰপিছত আৰু ভিৰ, বহুত কিবা কিবি। এইবাৰ এটা ৰিল চিলছ বনাওঁ আৰু